নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। দৈৱকীৰ সতীৰ মিত্ৰপুত্ৰ কোন আছিল? এই কথা জানিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। দৰ্শকসকল, আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। কৃষ্ণৰ দৰে পুত্ৰ পায়ো মাতৃ দৈৱকীয়ে ছজনকৈ পুত্ৰ হেৰুৱাৰ শোক পাহৰিব পৰা নাছিল। পাহৰেনো কেনেকৈ? তেওঁ যে এগৰাকী মাতৃ। আপোন ভাতৃয়ে যেতিয়া বুকুৰ সন্তানক কাহিনী এটি এটিকৈ সতী নিষ্পাপ দেৱশিশু বধ কৰিছিল, কিন্তু যেতিয়া পুত্ৰ কৃষ্ণই বিপ্ৰৰ মৃতপুত্ৰ কেইজন আনি দিয়াৰ কথা শুনিলে, তেতিয়া দৈৱকীৰ বুকুত উমি উমি জ্বলি থকা শোকৰ জুইকুৰা দুগুণে জ্বলি উঠিল। এদিন তেওঁ বলৰাম আৰু কৃষ্ণক কাষলৈ মাতি আনি দুখৰ কথা কৈ কান্দিবলৈ ধৰিলে। মাকৰ চকুলো দেখি ৰামকৃষ্ণৰো অন্তৰ ভাগি গ'ল। মাকক বুজাই বঢ়াই থৈ বলৰাম আৰু কৃষ্ণ মায়াৰ প্ৰভাৱেৰে পাতালৰ শোতলপুৰীলৈ যাবলৈ ওলাল। শোতলপুৰীৰ ৰজা দৈত্যপতি বলি, তেওঁ পৰম বিষ্ণু ভক্ত। আচম্বিতে বলৰাম আৰু কৃষ্ণক তেওঁ ৰাজসভাত দেখা পাই আনন্দিত হৈ পৰিল। তাৰ পাছত বহু সময় স্তুতি মিনতি কৰি পূজা সেৱাৰ অন্তত পাতাৰপুৰীলৈ অহাৰ কাৰণ জানিব বিচাৰিলে। তেতিয়া ভগৱন্ত কৃষ্ণই এটা মিচিকিয়া হাঁহি মাৰি ক'লে, বলি, এটা পুৰণি কথা কওঁ শুনা। মনুৰ দিনত মৰীচিৰ ছজন পুত্ৰ সন্তান আছিল। তেওঁলোক হ'ল চৰ, পৰিবক্ষ, উদিগঠ, পতংগ, ক্ষুদ্ৰ, ভ্ৰুক আৰু ঘৃণী। এওঁলোক দেৱতা হৈ জন্মিছিল যদিও এদিন প্ৰজাপতি ব্ৰহ্মাক ইতিকিং কৰি হঁহাৰ বাবে প্ৰজাপতি ব্ৰহ্মাই তেওঁলোকক অসুৰৰ পেটত জন্ম লভিবলৈ শাপ দিলে। সেই হিচাপে তেওঁলোকে হিৰণ্যকশিপুৰ পুত্ৰ হিচাপে জন্ম লাভ কৰিছিল আৰু তাৰ পাছত দৈৱকী আই গৰ্ভতো জন্ম লাভ কৰি কংস মামাৰ হাতত প্ৰাণত্যাগ কৰে। সম্প্ৰতি তেওঁলোক তোমাৰ কাষত আছেহি আৰু আজি আমি দুয়ো তেওঁলোকক নিবলৈ আহিছোঁ। পুত্ৰসকলৰ শোকত দৈৱকী আই সদায় কান্দি কাটি ব্যাকুল হৈ থাকে। মাতৃৰ এই দুখ আমি চাব নোৱাৰা হৈছোঁ। অনুগ্ৰহ কৰি যদি তুমি তেওঁলোকক আমাৰ লগত যাবলৈ দিয়া, তেন্তে আমি বৰ সন্তোষ পাম। এই কথা শুনি বলি ৰজাই ততালিতে সেই দৈৱকীৰ মৃতপুত্ৰ কেইজনক কৃষ্ণ সন্মুখলৈ লৈ আহিল। লগতে কৃষ্ণৰ তেনে এটি সামান্য অনুৰোধ ৰক্ষা কৰিবলৈ সুযোগ পাই দৈত্যৰাজ বলিয়ে জীৱন সাৰ্থক হোৱা বুলি ভাবিলে। ৰামকৃষ্ণইও বলিৰাজক আশীৰ্বাদ দি তাৰ পৰা বিদায় ল'লে। দৈৱকীৰ সন্মুখত যেতিয়া ৰামকৃষ্ণই 6জন পুত্ৰক উপস্থিত কৰালে, দৈৱকী আইয়ে তেতিয়া মৃতপুত্ৰ সন্তানকেইটিক কাষত পাই আনন্দত আত্মহাৰা হয়। আনন্দতে তেওঁ কি কৰিব কি নকৰিব ভাবি পাৰ নোপোৱা হ'ল। তেওঁ পুত্ৰকেইজনক কোলাত তুলি লৈ চুমা যাচিলে আৰু বুকুৰ অমৃত সুধাপান কৰালে। এনেয়ে দৈৱকীৰ স্তন বিশেষ, তাতে আকৌ শ্ৰীকৃষ্ণৰ পুত্ৰ অৱশেষ। পৃথিৱীত যদি সঞ্জীৱনী সুধা আছে, তেন্তে দৈৱকীৰ স্তনৰ দুগ্ধমিত্ৰেই যি অমৃত কৃষ্ণ গোসাঁই মুখৰ পৰশ আছে, সেই দুগ্ধমিত্ৰ পান কৰিব পাই ছয়ো ভাই ককাই ব্ৰহ্মশাপৰ পৰা মুক্ত হ'ল। তেওঁলোকে বসুদেৱ আৰু দৈৱকী আইক সেৱা জনাই কৃষ্ণক প্ৰণামিলে আৰু বলৰামকো বন্দনা কৰিলে। তাৰ কিছু সময় পাছতে আকাশী বিমানত উঠি তেওঁলোক স্বৰ্গলৈ যাত্ৰা কৰিলে। তেওঁলোকৰ সেই স্বৰ্গাৰোহণৰ দৃশ্য সকলোৱে দেখা পালে। সকলোতকৈ বেছি আচৰিত হ'ল দৈৱকী আই। তেওঁ ভাবিলে, ক'ৰ পৰা মোৰ মৃতপুত্ৰ 6জন আহিছিল? তেওঁলোকে কিয় মোৰ বুকুৰ দুগ্ধ খাই আকৌ স্বৰ্গলৈ গুচি গ'ল? এইবোৰ সকলো যে বিষ্ণুৰ ধেমালি বুলি ঠাৱৰকৈ বুজি পালে। জীৱৰ এই দুদিনীয়া সম্বন্ধৰ কথা জানিব পাৰি সেই ক্ষণৰ পৰা পুত্ৰশোক নাইকিয়া হ'ল। দৰ্শকসকল, আজি ভিডিঅ'টি ইয়াতে অন্ত পৰিল। চাই কেনে পালে আমাক কমেণ্ট কৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।